আপুনি যদি বিটিচিত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভ এণ্ড টেক কিবা এটা পলিচিটো Hi लोगोफोर गुड इभिनिं मोनाबिलि समाव मोनसे आपडेट लाना फैलायबाय लोगोफोर नोंथांमोननि थाखाय जितु जोंहा मा गोनां हाग्रामा महिलारि सार जितु बिटिसिनि चिफ बिथाङा मा बिबुंथि लाखिदों नोंथांमोना भिडिअ लाना फैदों लोगोसे पावाराव फैनाय लोगो लोगो स्ट्रंलि बिबुंथि लाखिदों माबायसा खामानि मावलांगोन माबायसा खामानि मावबा बिटिसिआ जौगागोन बेनि सायाव खोथा बुंदों नोंथांमोना भिडिअखौ नायनानै निस्सय मोजां मोनगोन होननानै आं आसा खालामबाय लोगोफोर नोंथांमोना भिडिअखौ नायलांबाय थाबानो जाबाय আমাৰ চৰকাৰ হোৱাৰ পিছত হয় ফৰ্মেলি ইচি মিটিংটো আজিয়ে প্ৰথম তো আমি বেলেগ বেলেগ বহুত কথা আছে অফিচিয়েলি সেইটোতো কোৱা নাযায় যেন হওক আমি ইলেকশ্যনত যিখিনি কথাবিলাক হাইলাইট কৰিছে সেইটো আমি আজি ভালকৈ আলোচনা কৰিছে 100 crore ওপৰত কেনেকৈ ইউটিলাইজ কৰিম কোনটো কোনটো ডিপাৰ্টমেণ্ট থ্ৰুদি সেইবিলাক আমি ঠিক কৰিলোঁ যেনিবা হেণ্ডলুম ছেক্টৰত কোনোবা ফিচাৰী কোনোবা হয়তো ইণ্ডাষ্ট্ৰী হেণ্ডলুম ইণ্ডাষ্ট্ৰী ফিগাৰী চেৰিকালচাৰ এনেকুৱা ইয়াং ল'ৰা ছোৱালীসকলে কোনটো ছেক্টৰটো বেছি ভাল পায় সেই লাইনত আমি 100 crore আমি ব্যৱহাৰ কৰিম ডিপাৰ্টমেণ্টেলি মুঠতে ইয়াৰ কাৰণে আমি টীম বনাইছোঁ আজি বিৰাট ভাল হ'ল আৰু মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত আমি যিমান ৰিটায়াৰ্ড পাৰ্চন আছে এতিয়ালৈকে কিছুমানে বেমাৰ হৈ আছে কিছুমানে কাম কৰিব নোৱাৰা এনেকুৱা হৈছে পজিশ্যনটো উইদিন বিটিচি আমি 29জন ৰিটায়াৰ্ড মণ্ডল আৰু খানাংগ পাইছোঁ ইয়াতকৈ আৰু আমি এতিয়া কি ভাবিছোঁ যেহেতু মেন পাৱাৰ বা আমাৰ যেটো ষ্টাফ সেইটো বহুত শ্বৰ্টেজ মাটিৰ পাট্টা দিব লাগে যদি লাগে তেতিয়াহ'লে ষ্টাফৰ খুব প্ৰয়োজন সেইকাৰণে আমি 200 জনৰ অলপ বেছি হ'ব মণ্ডল ট্ৰেইনিং দি পেলাই চাকৰি নোপোৱাকৈ আছে ইহঁতক আমি আপাতত টেম্পৰাৰিলি আমি এংগেজ কৰিম বুলি ভাবিছোঁ মুঠতে বিফৰ ইলেকশ্যন MLA ইলেকশ্যন ইয়াৰ আগে আগে মাটিৰ পাট্টা দিয়া যেটো কাম সেইটো আৰম্ভ হ'ব সেই দুটা মেইন আমাৰ আৰু আমাৰ অহাকালি CM ছাৰৰ লগত CM ডাঙৰীয়াৰ লগত আমাৰ এটা ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ইয়াতে আমি মেইনলি আমাৰ যেটো বিটিচিৰ যেটো ফাইনেন্সিয়েল লায়াবিলিটি এইটো আমি ফ'কাছ কৰিম আৰু ইয়াৰ পিছত যিমান ডিপাৰ্টমেণ্ট আছে ইয়াত যিখিনি মেন পাৱাৰ শ্বৰ্টেজ এইটো আমি হাইলাইট কৰিম আৰু আমাৰ যেটো এই নৱেম্বৰ মাহৰ ভিতৰত যেটো অসম চৰকাৰে ইণ্টাৰিম বাজেট বহিব বুলি আমি শুনি আছোঁ যদি বহে তেতিয়াহ'লে বিটিচিও 6 মাহৰ কাৰণে যিটো বাজেট দিব লাগে চলিবৰ কাৰণে সেইটো আমি ঠিক ঠাক কৰিছোঁ অহাকালি এই 3-4টা পইণ্টৰ ওপৰত আমি CM ছাৰক আমি জনাই দিম মেইনলি ফাইনেন্সিয়েল লায়াবিলিটি আৰু ষ্টাফ শ্বৰ্টেজ মেন পাৱাৰ ডিপাৰ্টমেণ্টেল কি ডিপাৰ্টমেণ্ট চলিবৰ কাৰণে ডিপাৰ্টমেণ্টেল কিমান মেন পাৱাৰৰ শ্বৰ্টেজ হৈ আছে সেইটো আমি হাইলাইট কৰিম কথা সেইটোৱে বাছ এইখিনি কথা EMটো আমাৰ BJPৰ পৰা 2জন থাকিব সেইটো আমি অতি সোনকালে আমি ঠিক কৰিম আৰু ডেপুটি স্পীকাৰটো BJPৰ পৰাই হ'ব বাছ আৰু আমাৰতো একজন মন্ত্ৰী পালেই এইটোতো আপোনালোকে চবেই জানে মুঠতে কথা সেইটোৱেই আপুনি যদি বিটিচিত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভ এণ্ড টেক কিবা এটা পলিচিটো আপোনালোকে ল'ব জানিবই লাগিব সদায় লোৱাটোৱে চিন্তা কৰে তেতিয়াহ'লে কাম ভাল নহয় আপুনি দিবও জানিব লাগিব দেই থেংক ইউ नोंथांमोनाथ' भिडिअखौ मोजां मोनदोंबा लाइक खालामनानै शेयार खालामनानै चेनेलाव गोदानबा साबस्क्राइब खालामनो मानो होनबा गोदान गोदान आपडेट मोनबाय थानो थाखाय बे आंनि चेनेलावहाय लोगोफोरना आरो नोंथांमोना बेनि सायाव मा बुंनो थाङो कमेन्टआव लिरना हरबानो जाबाय